Hello guys, welcome back to my YouTube channel. Guys, প্ৰথমতে মই আমাৰ মেজিকেল এডব 6 কিং নামৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। লগতে আশা ৰাখিছোঁ আপোনালোকে যদি মোৰ চেনেলটো নতুন হৈ থাকে তেন্তে আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব আৰু এটা লাইক আৰু শ্বেয়াৰ কৰিব। এই বন্ধুসকল, আপোনালোকে জানে মই আপোনালোকক সদায় এটা নতুন নতুন যাদু খেল আগবঢ়াই আছোঁ। আপোনালোকে হয়তো উপভোগ কৰি আছে, কিন্তু মোৰ সাবস্ক্ৰাইবৰ সংখ্যাটো খুবেই কম। মই আপোনালোকক অনুৰোধ জনাইছোঁ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি মই বহুত আশা ৰাখিছোঁ। কথা হ'ল, আজি এটা তাজপাতৰ খেল লৈ আহিছোঁ। এটা বান্ডিল, তাজপাতৰ বান্ডিল এটা মোৰ হাতত আছে। এয়া এটা তাজপাত। তো বন্ধুসকল, মই যাদুটো আৰম্ভ কৰোঁ। এতিয়া কথা হ'ল, এই তাজপাতৰ পৰা এখন তাজ মাজৰ পৰা মই ওলাই ইয়াত থৈছোঁ। এতিয়া গোটেই তাজপাতখিনি মোৰ হাতত আহি গ'ল। এতিয়া চাব, এই তাজপাতখন কি আছিল। তাজপাতখন আপোনালোকে চিনি ৰাখিব, মনত ৰাখিব কি তাজপাত, কিহৰ ছবি, কি সংখ্যা, এইটো আপোনালোকে মনত ৰাখিব। তো যিয়ে নহওক বন্ধুসকল, এতিয়া তাজপাতখন মই ইয়াৰ মাজত সোমাই দিম। এয়া সোমাই দিছোঁ মাজত। তো কথা হ'ল, মই একচুৱেলি তাজ খেল নাজানো, যাৰ কাৰণে মই তাজৰ অলপ ফেটাফেটি কৰিবলৈও অলপ অসুবিধা হয়। যিয়ে নহওক, জাষ্ট মই তাজৰ মেজিকহে জানো, কিন্তু তাজৰ বিষয়ে মই ইমান এটা মোৰ নলেজ নাই, হয়তো আপোনালোকে গমেই পাইছে। এতিয়া চাব বন্ধুসকল, মই তাজপাতখিনি ফেটি দিছোঁ। দিয়াৰ পিছত যিখন তাজ মই আপোনালোকক দেখুৱাইছিলোঁ, এই তাজখন নিশ্চয় আপোনালোকে চিনি ৰাখিছে, মনত ৰাখিছে কি সংখ্যা, কিহৰ চিন আছিলে। তো সেই তাজপাতখন মই এতিয়া যেনেকৈ এই তাজখিনি মই ইয়াতে থৈছোঁ, আৰু এইটো এটা পলিথিনৰ বেগ। এইটো এটা পলিথিনৰ বেগ। চাই ল'ব ইয়াত ক'ৰবাত ফটা বা চিঙা আছে নেকি। তো এই বেগটো মই ইয়াত থৈছোঁ। তো তাজপাতখিনি মই এতিয়া আপোনালোকক দেখুৱাই গোটেইখিনি তাজ মই ইয়াত দি দিছোঁ। দিয়াৰ পিছত তাজখিনি এটা মই ডিজাইন কৰি দিছোঁ। তো কেমেৰা পাৰ্চনক মই তাজখিনি দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এতিয়া মই যাদু কৰিম, আৰু তাজপাতখন কেনেকৈ পলিথিনটোৰ ভিতৰত সোমাই যায় তাকে আপোনালোকক দেখুৱাম। সেইটোৱেই যাদু, আজিৰ যাদু। তাজপাতখন মই ওপৰত থৈছোঁ, ওপৰৰ পৰা কেনেকৈ ভিতৰত সোমাই তাকে দেখুৱাম। তো যদি ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব, লাইক এটা মাৰিবলৈ পাহৰি নাযাব, আৰু ছাবস্ক্ৰাইব কিন্তু কৰিবই। আপোনালোকৰ পৰা কেৱল ছাবস্ক্ৰাইবে বিচাৰিছোঁ, বাকী একো বিচৰা নাই। তো কথা হ'ল, গিলি গিলি ফু আবৰা দাবৰা অন্তৰু মন্তৰু, যিখন তাজ মই পাব্লিকক দেখুৱাইছিলোঁ বা দৰ্শকক দেখুৱাইছিলোঁ, সেই তাজপাতখন পলিথিনটোৰ ভিতৰত এনেকৈ আহি সোমাই জান্তৰু চু। এতিয়া চাব বন্ধুসকল, তো তাজপাত এখন সোমাইছে ভিতৰত, কিন্তু কি তাজপাত সোমাইছে মই এতিয়া ক'ব নোৱাৰোঁ, বা আপোনালোকেও ক'ব নোৱাৰে। জাষ্ট এটাই বস্তু আপোনালোকে দেখা পাইছে যে তাজপাত এখন সোমাইছে, কিন্তু আপোনালোকে চোৱা তাজখন বা আপোনালোকক মই যিখন তাজপাত দেখুৱাইছিলোঁ সেইখন হয়নে নহয় এতিয়া মই উলিয়াই দেখুৱাম। জুম কৰি দেখুৱাই দিয়া হয় এইখন। ঠিক আছে বন্ধুসকল, যদি এইখন তাজপাতেই হয়, সেইখন তাজপাত যিখন মই আপোনালোকক দেখুৱাইছিলোঁ, যদি সেইখনে এইখন হয়, তেতিয়াহ'লে নিশ্চয় যাদুটো চাই আপোনালোকে ভাল পাইছে। আৰু ভাল পোৱাৰ কাৰণে বা মই যাদুটো দেখুওৱাৰ কাৰণে আপোনালোকে যাদুৰ বিনিময়ত মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটোৰ নাম মিউজিকেল এডব 6 কিং। মিউজিকেল লিখিব, তাৰপিছত এডব দিব
6 দিব আৰু কিং লিখিব, মোৰ চেনেলটো আহি যাব। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আপোনালোকে, চাৰ্চ কৰি পেলাই ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। গতিকে বন্ধুসকল, আগন্তুক দিনত আকৌ নতুন নতুন ভিডিঅ' বা সুন্দৰ সুন্দৰ ভাল ভাল ভিডিঅ' আপোনালোকক যাতে দিব পাৰোঁ, তাৰ কাৰণে মই আপোনালোকৰ পৰা ছাবস্ক্ৰাইব বিচাৰি আজিৰ কাৰণে ইমানতে সামৰিছোঁ। জয় আই অসম।